স্বাগতম জনাইছোঁ এপিছ'ড নম্বৰ 2 লৈ আমাৰ অল আছাম ৰাইডৰ তো ককৰাঝাৰৰ পৰা ষ্টে ওলাই যাম আৰু ডাইৰেক্ট পবিতৰাটো চাই থাকক। আমি এয়া ৰায়মনা নেশ্যনেল পাৰ্কৰ গেট আহি পালোঁ আৰু এইফালে এণ্ট্ৰি কৰে আৰু চাই থাকক ভিডিঅ'টো। ৰায়মনাৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া ডাইৰেক্ট গোৱালপাৰা হৈ গুৱাহাটী হৈ ডাইৰেক্ট মৰিগাঁও মানে পবিতৰালৈ যাই গৈছোঁ। তো দেখুৱাইছোঁ আপোনালোকক সকলো তো চাই থাকক। বঙাইগাঁও ইয়াতে অলপ চাহ খাই লওঁ তো আকৌ যাম। সেইকাৰণে গোপ্ৰ লাগে। কিমান দূৰ আহি পালোঁ আমি কিমান দূৰ আহি পালোঁ আমি ৰাজাপাৰা পালোঁ। এতিয়া ভাত খাই লওঁ তো খাই থাকিব। জয়প্ৰকাশে পূৰা ব্যস্ত খোৱাত এতিয়া আৰু চিধাই গুৱাহাটী।
আমি যোৰাবাট পালোঁ আৰু অলপ পিছতে পাম পবিতৰা। তো চাই থাকিব ভিডিঅ'টো। ৰাইড কৰোঁতে ইমান সহজ কথা নহয়, প্ৰথম ৰাইড কৰি পোষ্ট পালোঁ। তো চাই থাকিব ভিডিঅ'টো। বেয়া কি বা এইগিলা ভাল লাগছে বস্তুটো। এইখন ৰেষ্টুৰেণ্ট আৰু এই ৰেষ্টুৰেণ্টখনৰ যিখন হোটেল তাতে আমি ৰাতি ষ্টে কৰিম। তো এইটো হৈছে ৰাস্তাটো। তো ফাইনেলি বিচনা পালোঁ। এতিয়া ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।